অসমৰ এটা সাংস্কৃতিবান অঞ্চল। ইয়াৰ ভোটাৰসকল খুব ভদ্ৰ, সৰল আৰু বেলেঞ্চড। নিৰ্বাচনৰ নামত বৰ বিশেষ চিঞৰ বাখৰ ইয়াত নাই। জাতিগত পৰিচয়, চৰকাৰী আঁচনি, সুশাসন আৰু নিজৰ প্ৰয়োজনৰ মাজত এওঁলোকে এক ভাৰসাম্য ৰক্ষা কৰি চলে। হয়, মই উত্তৰ অসম মানে তেজপুৰ, বিশ্বনাথ, চতিয়া, গহপুৰ আৰু লখিমপুৰৰ ভোটাৰসকলৰ কথা কৈছোঁ। ময়ো ইয়াৰে এজন ভোটাৰ। উত্তৰ অসমত এফালে খেতিপথাৰ, আনফালে বানপানী, আকৌ মাজত আছে চাহ বাগান, লগতে নৰ্থ বেংক, অসমীয়া মিডিল ক্লাছ, চাহ জনগোষ্ঠী, মিচিং, জনজাতীয় সম্প্ৰদায়, নেপালী, গোৰ্খা আৰু সংখ্যালঘুৰ জনসংখ্যাৰে গঠিত। গতিকে ইয়াত ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি, বৰঞ্চ এক বুজাবুজিৰ ৰাজনীতিহে কৰিব লগা হয়। ইয়াত নিৰ্বাচনৰ মূল বিষয় হ'ল ছ'চিঅ' ইকনমিক ছেফটি। নিজৰ পৰিচয়ৰ নিৰাপত্তা, ভূমিৰ সুৰক্ষা আৰু প্ৰব্ৰজনক লৈ মানুহখিনি খুব চেঞ্চিটিভ। কোনো এটা বিশেষ নেৰেটিভে ইয়াত সাৰ্বজনীনভাৱে কাম নকৰে। উত্তৰ অসমৰ ভোটাৰৰ সিদ্ধান্তবোৰো প্ৰায়ে চাইলেণ্ট আৰু পাৰ্চনেল, লগতে খুব হিচাবী তেওঁলোক। পপুলেশ্যন এণ্ড জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ দুয়োটাই ভোটাৰৰ আচৰণক প্ৰভাৱান্বিত কৰে। গতিকে পৰীক্ষা নিৰীক্ষাতকৈ স্থিতাৱস্থা বা ষ্টেবিলিটিক অধিক অগ্ৰাধিকাৰ দিয়ে উত্তৰ অসমৰ ভোটাৰে। অগপৰ আঞ্চলিকতাবাদ, কংগ্ৰেছৰ ৰাস্তা ঘাট, বিজেপিৰ অৰুণোদয় সকলো দেখিছে এওঁলোকে। ভোটদানৰ হাৰো ইয়াত সদায় বেছি, কিন্তু পৰিৱৰ্তনৰ বাবে নহয়, কাৰণ এওঁলোকে বৰ বিশেষ ৰিস্ক ল'ব নিবিচাৰে। উত্তৰ অসম খুবেই সৰল, ভদ্ৰতা প্ৰিয় সমাজ, অলপ জাতীয়তাবাদীও। সেয়েহে তেজপুৰত এতিয়াও পৃথ্বীৰাজ ৰাভা অগপৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী। তেজপুৰ, চতিয়া, লখিমপুৰৰ মহিলা ভোটাৰৰ সংখ্যা অধিক। গতিকে নতুনকৈ বিয়া হৈ অহা সকলোকে ইয়াত মামাই অৰুণোদয় দিম বুলি প্ৰতিশ্ৰুতি দিছে। গতিকে দৰা চাবলৈ আৰম্ভ কৰিব পাৰে। বাকী বিশ্বনাথত ভদ্ৰতা মূল কথা। গতিকে প্ৰাৰ্থীজন সদায় এনে দিয়া হয় যাতে ৰাইজৰ লগত তেখেতৰ আচৰণ মিলি যায়। গহপুৰ অলপ উন্নয়নকামী, কাৰণ বান আৰু গৰাখহনীয়াত তেওঁলোক জৰ্জৰিত। লখিমপুৰত 57.8% অসমীয়া ভাষী ভোটাৰ। ৰিস্ক এণ্ড ৰিৱাৰ্ড দুয়োটাতে বিশ্বাসী এওঁলোক। তাতে এই অঞ্চলটোত মূলতঃ খিলঞ্জীয়া, অসমীয়া আৰু জনজাতীয় হিন্দু লোকৰ বসতিস্থল। খ্ৰীষ্টান ধৰ্মাৱলম্বী, জনজাতীয়, মিচিং আৰু দেউৰী সম্প্ৰদায়ক ইয়াত ছুইং ভোটাৰ হিচাপে গণ্য কৰা হয়। গতিকে এইবাৰ হয়তো উত্তৰ অসমৰ সিদ্ধান্ত বৰ বিশেষ সলনি নহ'ব, হয়তো স্থিতাৱস্থা বাহাল থাকিব। আপুনি যদি উত্তৰ অসমৰ ভোটাৰ, আপোনাৰ মতামত কমেণ্ট বক্সত জনাব পাৰে।